Hey দোস্ত, আজিৰ ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰিলোঁ। চাব পাৰে পথাৰৰ মাজৰ পৰা। তো মই প্ৰাঞ্জল, আপোনালোকে চাই আছে দত্তছ ব্লগ। তো বলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি মানে আমি এখন নাৰ্চাৰীত চাবলৈ যাম। তো প্ৰথমতে টিউশ্যনত যাই লওঁ, তাৰপিছত যাম। তো আপোনালোকে ভিডিঅ'ত চাই থাকক গাইছ। बहकी सभी जुबां है हम हैं हजारों में টিউশ্যন আহি পালোঁ। এই ইয়াতে কৰিম টিউশ্যন আমি। ইয়াতে চাব পাৰে চাইকেলবিলাক পাৰ্কিং কৰিছোঁ। তো টিউশ্যন কৰোঁ, তো আপোনালোকক লগ পাই আছোঁ। টিউশ্যন কৰা হ'ল, তো এতিয়া আমি যাম। তো চাই থাকক ভিডিঅ'ত। ऐसी जीत चाहे जिंदगी है। টিউশ্যন কৰি আহি এয়া বকত আমাৰ কম্পিউটাৰ ক্লাছ কৰা ছাৰৰ কোচিং চেণ্টাৰত সোমালোঁ। তো তাতে অলপ থাকি পেলাই আমি ডাইৰেক্ট নাৰ্চাৰী চাবলৈ যাম। তো ভিডিঅ'ত চাই থাকক গাইছ, ভাল লাগিব। গাইছ আমি আহি পালোঁ নাৰ্চাৰীখন। এইখন চাব পাৰে গাইছ, নামটো গ্ৰীণ ফ্ল'ৰা নাৰ্চাৰী। তো ইয়াত এতিয়া ভিতৰত যাম। তো আপোনালোকে ভিডিঅ'ত চাই থাকক, দেখাম যি দেখাব পাৰোঁ অলপ চলপ। তো চাই থাকক ভিডিঅ'ত। ভিতৰত সোমালোঁ। তো চাওক গাইছ অলপ নাৰ্চাৰীখন কেনে ধৰণৰ, তো চাওক। ফুল গছ চাওক কেনে ধৰণত আছে, একদম হাৰ্ট শ্বেপত আছে একদম গাইছ। তো গাইছ এইকেইডাল গাছ চাওকচোন গাইছ, কি অদ্ভুত ধৰণৰ গাছ, কি নাম গাছকেইডালৰ। তো আপোনালোকে জানে যদি কমেণ্টত জনাব গাইছ, কি মই নাজানো, জনাব গাইছ। নাৰ্চাৰীখন বহুত ডাঙৰে হয়। তো আপোনালোকেও যদি কিবা গছৰ পুলি বা ফুল আপোনালোকক কিবা লাগে, তো আপোনালোকে ইয়াত আহি যাব পাৰে। ইয়াৰ জেগাটো হৈছে বকোৱে বুলি ক'ব পাৰি, গ্ৰীণ ফ্ল'ৰা বুলি আছে নামটো। তো আপোনালোকক লাগে তো ইয়াৰ পৰা লৈ যাব পাৰে। তো ভাল আৰু আহিব গাইছ। আৰু বাকী দেখাবলৈ একো নায়েই। তো এয়াই আৰু নৰ্মেল ভ্লগেই বুলি ক'ব পাৰে। তো এয়াই আৰু আছিল গাইছ আজিৰ ব্লগটোত। তো আপোনালোকে এবাৰ কেনে পালে গাইছ ব্লগটো চাই, মই নাজানো। যদি আপোনালোকে ভাল পালে ব্লগটো চাই, তো লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতুকে মই নতুন ব্লগাৰ, তো ইমান নাজানো, ব্লগৰ বিষয়ে ইমান নলেজ নাই। তো আপোনালোকে ছাপোৰ্ট কৰিব গাইছ আগুৱাই যাবলৈ। তো বাই, আজিৰ কাৰণে বাই গাইছ।